হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভালেই আছে। মই আপোনালোকক স্বাগতম জনাইছোঁ অইন এটা ভিডিঅ'লৈ। আপোনালোকে এই ভিডিঅ'টো মন কৰক, এটা আচৰিত ভিডিঅ', ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বহুত। কিন্তু আমি আজি এই ভিডিঅ'টো চাই মই নিজেও আচৰিত হৈছোঁ, কাৰণ আপোনালোকে দেখিব ৰেল এটা দলঙৰ ওপৰত গৈ আছে আৰু ৰেলৰ দুৱাৰত দুজন মানুহ বহি আছে আৰু পিছফালৰ পৰা এজন মানুহে ভিডিঅ' কৰিছে। হঠাৎ সেই মানুহ দুজন বাওঁফালে চাইছে। আপোনালোকে এতিয়া ভাবিব যে এইটো ভিডিঅ' ভাইৰেল হোৱাৰ কাৰণ কি, এইটো কিহৰ কাৰণে ভাইৰেল হৈছে, কিন্তু আপোনালোকে গমেই পোৱা নাই যে ইয়াত হৈছে কি। এতিয়া আপোনালোকে শ্ল' মোশ্যন চাব পাৰে। এতিয়া আপোনালোকে চাই আছে শ্ল' মোশ্যনটো, আৰু চাই থাকক, একান্তমান চাই থাকক। আৰু এতিয়া যে আপুনি এই দলঙত থকা মানুহজন দেখা পাইছে, এজন আচলতে মোবাইল চোৰ। আৰু ট্ৰেইনত বাওঁফালে বহি থকা সেই মানুহজনৰ মোবাইল 1 ছেকেণ্ডৰ ভিতৰত চুৰি কৰি লৈ গ'লে। কি দাৰুণ চোৰ ভাই! আমি আকৌ দেখাই আছোঁ, ভালদৰে লক্ষ্য কৰক। মানে ফাৰ্ষ্টত ৰেলটো গৈ আছে, গৈ থাকোঁতে সেই মানুহজন তাত বহি আছিল বা কিবা মানে চুৰি কৰাৰ কাৰণে এটা ঠাইত ৰখি আছিল। তাৰপিছত যেতিয়া ৰেলটো মুখামুখি আহি গৈছে, এটা ছেকেণ্ডো নহয়, কিবা মানে নেন' ছেকেণ্ডৰ নিচিনা এনেকুৱা লাগিছে যে এটা ছেকেণ্ডৰ ভিতৰতে মানে মোবাইলটো লৈ লৈছে, মানে চুৰি কৰি লৈছে। এইটো দেখি এনে খুব হতভম্ব হৈছে। কিন্তু আপোনালোকে সকলোৱে সকলোৱে সাৱধান হ'ব আৰু ৰেলৰ মাজত এনেকুৱাকৈ ভিডিঅ' নকৰিবা, কাৰণ ৰেলত আমি নিজৰে এক্সপিৰিয়েঞ্চ আছে। আমি বহুত গৈছোঁ, আমি ৰেলত আমি দিল্লীত গৈছোঁ, কাৰোবাৰ মুম্বাইত গৈছোঁ। তেতিয়া আমি নিজেহে দেখা পাইছোঁ যে কেনেকুৱা কৰি মানে মোবাইল চুৰি কৰে বেলেগে, মানে চোৰে কেনেকুৱা কৰি চুৰি কৰে, মানে বহুত আমি দেখা পাইছোঁ। এইখিনি ভিডিঅ', যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।